আৰু মাছ ছাগলী এইবিলাক খাই থাকে আমি মানে সদায় ভাবোঁ এটা মানুহৰ মানে সম্ভৱ হয় জানো এতিয়া আমি ভাবিলে আমিতো অসম্ভৱ আমিতো নোৱাৰোঁ ন কোনো এজনেতো ইম্পচিবল থকা নোৱাৰোঁ মানে কিন্তু আজিকালি ৰিয়েল মানে সঁচাকৈ কৰেতো তেওঁলোকে এডিট কৰি কৰে গতিকে টেষ্ট কৰিবৰ কাৰণে আমি আজি 4জন ঘূৰিছোঁ আৰু ডিম আৰু কিমানটা আছে 50টা ন 52টা ডিম আছে প্লাছ এতিয়া অকণমান ওচৰতে দেখুৱাই দিয়ক কেমেৰামেন ডিম মানে 52টা আছে আৰু ভাত আমি কমাই লৈছোঁ কাৰণ এইখিনিতে পাউডাৰৰ ঠিক নাই আৰু এইখিনিত আছিলে চিপছ জাতীয় বাদাম চিপছ তেনেকুৱা আৰু লগত আচাৰ আছে আৰু এটুকু মানে নেমু চাওঁ নেমু আছে বাৰু আপোনাক যদি প্ৰয়োজন হয় ন গতিকে চাওঁচোন আমি কিমানখিনি মানে পাৰোঁ ঠিক আছে আমি এতিয়া ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকক আমি পাৰোঁ ষ্টাৰ্ট কৰোঁ ন নিজে নিজে লৈ লৈছোঁ বাৰু বাৰু কমাই নহ'ল দেই আশা নাই এতিয়া তাকেই আৰু যদি কিবা কাৰণত আমি আজি পাৰি যাওঁ আমি এনেকুৱা ভিডিঅ' আমি গোটেইখিনি ছাগলীও এটা খাই চাম তেনেকৈ যিমান খাই চাম কিমানখিনিলৈকে তাৰপিছত আকৌ চিকেনো মানে চব কৰিম মানে প্ৰতিটো ফুড চেলেঞ্জৰ এগেইনষ্টত আমি এনেকৈ বনাই চামেই কিমান পচিবল মানে মানুহে কোৱাটো কিমান সঁচা প্ৰথমটো আন্দা মই লৈছোঁ বাৰু মানে এনেই কয় নে সঁচাই কয় চাওঁচোন বাৰু ন ফাৰ্ষ্ট হা হোটেলটো কি হয় নাজানো কিন্তু খানাটো ভাল আৰু সেইকাৰণে আমি বেছি আইটেম লোৱাও নাই মানে জাষ্ট ডিমটোকে খাওঁ বুলি ভাবিছোঁ মানে প্ৰথমতে আমি ভাইটিয়ে কৈছিলে ডাঙৰ এটা খাওঁ কিন্তু নাই প্ৰথম ডিমটো ষ্টাৰ্ট কৰি চাওঁচোন কিমানো হয় যদি সম্ভৱ হ'লেও আমি আৰু ট্ৰাই কৰিব পাৰিম ন কমেণ্ট দিব শ্বেয়াৰো কৰি দিব আৰু এটা কথা ইণ্টাৰেষ্টিং কথা অসমীয়া মানুহৰ ভাতৰ ভতুৱা বুলিয়ে কয় আমিতো ভতুৱা তথাপিতো খাব পৰা নাই তিনিটাই গৈ আছে এতিয়ালৈকে আমি এডিট চেডিট কৰা নাই যিটো হয় আমি সেইটোৱে দেখাই আছোঁ তো কিমান তিনি সেইটো বিক্ৰী নকৰোঁ তোমাৰ তিনি মই তিনিটা বস্তু পোৱা নাই দুটা বস্তু মই তিনিটা বস্তু পাঁচ নহয় যে এনেকুৱা নহয় যে আমি নোখোৱাকৈ আছিলোঁ আমি খাই কৰি সেইটো কথা মই মনত পেলাই আমি খাই কৰি মানে নোলোৱাকৈ আহি বহি দিছোঁ তেনেকুৱা নহয় যে আমি আগত ব্ৰেকফাষ্টটো কৰে চাহ একাপ খাই যোৱা এক্সট্ৰিম দিলোঁ সেইটো এক্সট্ৰিম এইটো মানে এইটো একচুৱেলি কি ন মই নিজে মই শ্ৰোতা হিচাপে হোল নাইট তাতে খোৱাটোকে চাই ভিডিঅ' হা কিমান তাহাঁতে মানে এডিট চেডিটত ফেক দেখায় মই সেইটো দেখাবৰ কাৰণে যদিও খাব পাৰে মানে হ'ব লাগিব ন কাম কৰি বুজিছ আমি যদি ফুড কৰোঁ নহয় আমি বাচ্চা দুটাক এৰাল খাব লাগিছিল তেতিয়া হয় নহয় তেতিয়া উত্তম সিহঁতো খাই দৰবি কণী খালে না সিহঁত এনেও ফুড আছে এতিয়া ভাত খোৱাই নাই যিহেতু হয় নাই তাৰপিছত কুইট টাইম নম্বৰটো হ'লে মই কুইট কৰিম মই টাইম নম্বৰ কৰি দিয়া মোৰ 3 নম্বৰ টাইম নম্বৰ 7 নম্বৰ বৰ্তমান মই আৰু হেৰি কাটি দিয়া
আৰু কোনবা এটা কুইট মই কুইট কৰিলো না দিয়া আই এম উইনাৰ মুকু বিচাৰ দিছো বতালি মুলা আমি লগাই দিবলে আলা ঘৰ হজম কৰো গাইস আটা অৰ্থাৎ এহালি কণী মই খাই আছো মই চাৰিটা মিনিটখন এক্সট্ৰা খাই কৰিছে না খাই নাই আটা দুহালি কণী খাই আছো এতিয়ালৈকে হাই গাইস আপোনালোকে দেখিলে আমি কুইট কৰিলো মই চাৰিটাত কৰিলো তোৰ চাৰিটাত কৰিলো না মৌ চাইডা হা মৌ চাইডা মানে ভাইটি মই আৰু বেবী আমি চাৰিটাত কুইট কৰিলো এইখিনি আমাৰ কাৰণে সম্ভৱ নহয় আপোনালোকে দেখিছে এতিয়াও বহুতখিনি আছে আমি আধাই ফিনিছ কৰিলো কিন্তু আমাৰ ভাইটি কলেজ মানে কৰি আছে কণ্টিনিউ কৰি আছে আমি ৰখাই দিছো কিহৰ কাৰণে আমি এতিয়া এইখিনি ফিনিছ তো কেইটা ৰখি আছো এতিয়া মই 8 নম্বৰ ৰখি আছো ৰখাই দিছো কিয় এই ইহঁত দুটাকো আমি ইয়াত ইনক্লুড কৰিছো এতিয়া চাম আমি চাৰিটা আছো তেতিয়া 5-6টা মানুহে এইখিনি পাৰে নে নাই কিমান শুদ্ধ ইয়াতে প্ৰমাণ পাব এইখিনি এবাৰ দেখুৱাই দিয়ক কোৱান্টিটিখিনি দেখুৱাই লওক এতিয়া আধা মানে এক খাই পাবা এক ভাগ কৰিছে ইহঁতে যিমানখিনি যিমান মানে ইহঁতে আণ্ডা লাভা হিচাপেহে খাব দিছো ইহঁতে ভাল পায় কণী খাই কমেণ্ট নকৰিব যে পোৱালিকেইটাক ইমান কণী খোৱাটো ভাল কথা নহয় আমি সিহঁতক মানে জাষ্ট সিহঁতক সিহঁতে ভাল পাই দেখি সিহঁতক আমাৰ ষ্টাৰ 8 নম্বৰ কত দিয়া কণী কণ ষ্টাৰ্ট কণ কেই নম্বৰ ন এক যোৱাই নাই একটো খাব লো একবাৰ দিল 1 এয়া কিমান 10-11 দিল 1 কোনো এটাই যোৱা নাই কণ্টিনিউ দে কনে খা খতম তু গ'ল ওয়াও কন 11 দা 13 11 আছিল দুটা 13 স্লো হৈছে অলপ বাৰ আৰু যাব থ্ৰী হ'ল তোমাৰ টুৱে যোৱা নাই সি তাত থ্ৰী হ'ল নহয় তাৰ তই খাই থাক 52টা কণী আছে খাই থাক চৈধ্যটা আৰু এটা খাই 15 কৰি দি দিয় দে তই খাই মানিলি এই কেইটাত গ'ল 3টা নাই আমাৰ ফাইনেলি মই 14টা লাগে গ'লো আৰু নোৱাৰো ইয়াতো থাকিলেহে 14টা সেইটো কমপ্লিট কৰ ঘামি গৈছে
ৰাতি সাঁজটো হৈ যাব দে একচুৱেলি কি নাই মই ইউটিউবৰ কাৰণে ভিডিঅ' আজিলৈকে বনোৱা তেনেকুৱা নাই তো কথাবিলাক কওঁতে অকণ ইফাল সিফাল হৈছে এইটো ইগন'ৰ কৰিব তো কি হ'ল আজি যোনটো আমি চেলেঞ্জ একচুৱেলি চেলেঞ্জটো হয় যোনটো ফুড চেলেঞ্জবোৰ কেনেকৈ কৰে কি কৰে ফল্ছ নে এইবিলাকত নে ইয়াতে সঁচাকৈ ট্ৰুনেছ আছে সেইবিলাক জানিবৰ কাৰণে আমি এইটো কৰিছিলোঁ তো কৰি পেলাই যিমানখিনি আমাৰ এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা কৈছোঁ এইটো ইম্পচিবল হয় তো ইয়াতে কেনেকুৱা কিছুমান থাকে আপোনাক কৈ আছোঁ ধৰক এডিটিঙৰ কিছুমান হেৰি থাকে ফৰ্মুলা থাকে হা তো আমি চাওক টোটেল আমি 6টা মানুহে মিলি এই চেলেঞ্জটো 52টা কণী খাব নোৱাৰিলোঁ 6টা মানুহ মিলি তো 6টা মানুহত যিমানখিনি ষ্টমাকত জেগা থাকে এটলিষ্ট এটা মানুহতো থাকিব নোৱাৰে 6টা মানুহ বুলি তো ন' ডাউট কোনোবা কম খায় কোনোবাই বেছি খায় সেইটো এটা হ'ব পাৰে কিন্তু এনেকুৱা নহয় 6টা মানুহৰ ষ্টমাকত যিমান জেগা আছে এটা মানুহ তাতে সিমান জেগা ইম্পচিবল তো নেক্সটটো ইম্পচিবল হয় কোনোবাই যদি ডাইৰেক্ট ৰ ভিডিঅ' বনাই পেলাই দিয়ে তেতিয়াতো বেলেগ কথা কিন্তু মোৰ অভিজ্ঞতাৰ পৰা আজি যিখিনি আমি পালোঁ সেইখিনিৰ পৰাতো একদম নেক্সটটো ইম্পচিবল কেছ হয় তো আমি যিমানখিনি পৰ্যায়ে আজি অভিজ্ঞতা ল'লোঁ লৈ পাই পেলাই ভালেই লাগিলে কিন্তু এতিয়া আমি তেনেকুৱা প্ৰতিদিনাখনে কিছু কিছু চেলেঞ্জ লৈ আগবাঢ়িম তো আজি আমি এগ চেলেঞ্জটো লৈ চালোঁ চবতছে ইজি চেলেঞ্জ বুলি ইউটিউবত আহিছিল একচুৱেলি তো এগ চেলেঞ্জতে আমি হাৰিলোঁ তো চাম ইয়াৰ পিছত চিকেন চেলেঞ্জ হ'ব মটন চেলেঞ্জ হ'ব জুচ চেলেঞ্জ আইচ মুঠতে তাত যি খায় না চব এক্সপ্ল'জ কৰি তো চাওক তাহাঁতকো বেন বুজোৱা সময় হৈ গ'ল ৰ'ষ্টিংটো বহুতে কৰে সেইটো ৰ'ষ্টিং নহয় সেইটো ফুডিং চেলেঞ্জৰ ওপৰত আমি ৰিয়েলিটি দিম তো আমাৰ সেই চেনেলটোৰ কাৰণে ছাবস্ক্ৰাইব কৰি থওক বেল আইকনো বজাব আৰু সাবস্ক্ৰাইব লাইক ঠিক আছে এক্সপ'জ কৰিম আৰু আপোনালোকে সহায় কৰক অতি শীঘ্ৰে যাতে আমাৰ চেনেলটোত এনেকুৱা এটা হয় যোনবিলাকে অকল খোৱাৰ নামত ডুপ্লিকেট ভিডিঅ' বনাই পইচা ইনকাম কৰি আছে সিহঁতেও যাতে হাতত পৰেগৈ ইমানেই শ্বেয়াৰ কৰক নেক্সটটো ইম্পচিবল আপোনালোকে নিজে বিবেচনা কৰক 6টা মানুহৰ ষ্টমাকত এটা মানুহৰ তাত কেতিয়াও থাকিব নোৱাৰে এইবিলাক চব ভিডিঅ' এডিটিঙৰ কামাল তো প্লিজ ছাবস্ক্ৰাইব কৰক আগবাঢ়ি যাব দিয়ক আৰু প্লিজ শ্বেয়াৰ কৰক যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰক যাতে সেই তেনেকৈ ফুড চেলেঞ্জ কৰি থকাকেইটা হাতত গৈ ভিডিঅ'টো পৰে তেতিয়া আমি গম পাম থেংক ইউ বাই নেক্সট আহি আছোঁ আকৌ ধামাকা ভিডিঅ' লৈ আমি ধামাকা কৰি দিম আমি ৱেইট কৰক ধামাকা